এই পাহাৰৰ মানে এইটো ডাঙৰ শিলটোত আৰু এই শিলটোত শিৱ পাৰ্বতীৰ মানে পিকচাৰটো ধুনীয়া কৰি আঁকিছে। তো আৰু ইফালে আছে কৈছিলো এইটো বান্দাৰ আছিল নেক্সটডাল নাই নেক্সটডাল নাই। চ' গাইছ কি কম তামাম লাগিছে তামাম আৰু তামাম। গুড মৰ্ণিং গাইছ। ৰাতিপুৱা জাষ্ট এইমাত্ৰ উঠিছোঁ, মোটামুটি এতিয়া 6টামান বাজিল আৰু এতিয়া মই যাম বকোচইগাঁও যাম। তো তাতে পাৰ্বতী পাহাৰত মন্দিৰ এটা আছে ওপৰত, পাহাৰৰ ওপৰত আৰু তো যাম। তো এতিয়া বাইকখন লৈছোঁ ইয়াত আৰু ইহঁতে বাইকখন লৈছে আৰু বাইকখন ৰঙিয়াত থ'ম। গাইছ বাকী বাইকখন ৰঙিয়াত থ'লোঁ, থৈ হ'লে এইখন চাৰচকীয়া লৈছোঁ আমি আৰু ইহঁতে বহিছে। বাকী চতিলা আছে আমাৰ লগত, চতিলা ভাই বাকী আৰু এটা নয়ন বুলি কোৱা চলি এটা আছে, তাক ল'ম আৰু এতিয়া আমি তাক লৈ আমি এতিয়া যাত্ৰা আমাৰ আৰম্ভ কৰোঁ। গাইছ এতিয়া পেট্ৰল পাম্পত তেল ভৰাই আছোঁ, তেলটো ভৰালোঁ আমি। গাইছ মানে ইমান গৰমৰ কাৰণে মানে মই চাৰ্ট ফুলকাদি গেঞ্জি পিন্ধি আছোঁ। তামাম গৰম আজি, তামাম গৰম। আৰু মই এতিয়া চাই এটা কওঁ, তলত পানী, শৰাইঘৰ দলঙৰ ওপৰত আমি যাই আছোঁ এতিয়া পাৰ্বতী পাহাৰৰ ওপৰত আমি। তো কেনে দে হ'ব দে পোষ্ট দিবি নালাগে দে তই। গাইছ এতিয়া আমি মোটামুটি পাৰ্বতী পাহাৰ পালোৱে আৰু অকণমান বাকী আছে। চ' চাই লওক আপোনালোকে, এই দেখিছে কিজানি, এই দেখিছে এই চাই লওক ওপৰত জুম কৰি দিছোঁ, মই অলপমান জুম কৰি দিছোঁ বাৰু। শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান। তো আমি পালোঁ এতিয়া। গাইছ এতিয়া আমি পাহাৰৰ ওপৰত মোটামুটি উঠিব লাগিব, 1 কিলোমিটাৰ ওপৰত উঠিব লাগিব। তো বাকী প্লেচটো চাই লওক আপোনালোকে কেনেকুৱা ধৰণৰ বা ভাল লাগিছে প্লেচটো। আৰু এইবিলাক ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গাছ, প্ৰকাণ্ড গাছ। তো যাই আছোঁ ওপৰত, ওপৰত যাই আছোঁ। বাকী নেক্সট ওপৰত লগ পাই আছোঁ আৰু দেখুৱাই আছোঁ। তো বলক গাইছ, আৰু মই দেখুৱাই আছোঁ আপোনালোক ধুনীয়া আৰু মজা প্লেচ। চ' গাইছ কি কম তামাম লাগিছে তামাম আৰু তামাম। গাইছ বাকী তাৰমানে চাকি ধূপ চুপ এনেকৈ আনিছোঁ। বাকী ডাঙৰ ডাঙৰ প্ৰকাণ্ড এইবিলাক আৰু শিল আৰু কি ক'ম। তাৰপিছত আমি এতিয়া উঠা লাগব ইফালে গ'ল ওৱান শ্বৰ্টকাট ইফালে যাব নেকি? এই পাহাৰৰ মানে এইটো ডাঙৰ শিলটোত আৰু এই শিলটোত শিৱ পাৰ্বতীৰ মানে পিকচাৰটো ধুনীয়া কৰি আঁকিছে। তো আৰু ইফালে আছে চাই লওক ধুনীয়া। তো মানে আহি মানে বহুত ভাল লাগছে আৰু। তো জেগাটো বহুত ধুনীয়া জেগা। তো আপোনালোকে আহক, ভাল লাগিব। বাকী মানে এনতে আৰু ফটো শ্বুট কৰি আছে আৰু ইফালে ফটো শ্বুট কৰি আছে ইফালে। বাকী এনতে বাচ্চা তলত দেখিম এতিয়া নয়ন ফটো মাৰা, ফটো মাৰা নয়ন দা ফটো মাৰা। তো গাইছ এতিয়া মই ফটো মাৰিম ইয়াত। গামচাখন ভাড়াত দি হ'ব 5 টকা কৰিছোঁ। এখন গামচা আনছি কোনে গামচা আনছি মই, ফটো মাৰি আছে সিহঁতে চবেই। তো সিহঁতে কি মন্দিৰ আছে গামচাখন লৈ লাগে নাজলে এইটো কথা। মোৰ গামচা ভাড়া লাগিব এতিয়া, মোক 5 টকা দিলে গোটা গৈছে। 5 টকা তোৰ লি মই 10, 20, 35 টকা হ'ব। 7টা চলি আছোঁ। অলপ পিছত দাঙি লৈ যাম আমি। ঘূৰি দেখিছি নেকি তোমাক কি গাইছ কিমানো পাহাৰৰ পৰা বগাম। সেই বগাটো ভাড়াত ধৰি ঘাম ওলাই গৈছে আৰু মোটামুটি 5 মিনিটমান লাগবই আৰু। তো উঠি আছোঁ, যাই আছোঁ। জোতাযোৰা সৰকৈ লওঁ ৰ'ব। জোতাযোৰা সৰকৈ লওঁ আৰু থলোঁ আৰু কেনেকৈ ঘাম ওলাইছে চাই লওক। তো এতিয়া পাই গ'লোঁ, প্ৰায় অকণমান আছে দূৰ ওপৰত এতিয়া মন্দিৰটো আছে ওপৰত। আৰু এইফালে চাই লওক। গাইছ এতিয়া মানে মেইন মন্দিৰৰ ওপৰত যাই আছোঁ আৰু এইটো খুঁটিৰ ওপৰত দি যাই আছোঁ আৰু ভিউ দেখি আছোঁ আপোনালোক। কি ধুনীয়া ভিউ এটা দেখি আছোঁ আপোনালোক ওপৰৰ পৰাই। তো চাই থাকক। ফাইনেলি পাহাৰৰ ওপৰত আহি ফাইনেলি মানে পাৰ্বতীৰ মেইন মন্দিৰটো পালোঁ।
গাইজ চ' ফাইনেলি মানে আহি পালোঁ ভিতৰত ইয়াত সেৱা চেৱা কৰিলোঁ আৰু তো এইটো গণেশ মন্দিৰ এইটো গণেশৰ তো আমি সেৱা চেৱা কৰা হ'ব আৰু কেনেকুৱা লাগিছে বাকী এনেকৈ সেৱা চেৱা কৰি হ'লে আমি আকৌ ৰেষ্ট লৈ আছোঁ আৰু তামাম ৰ'দ আহি তামাম ৰ'দটো ৰ'দে আৰু মস্ত গৰম লাগছে বহুত গৰম লাগছে তো বেলেগ নহ'লে ভিউটো তামাম লাগছে ভিউটো তামাম আৰু তামাম গাইছ ফাইনেলি আমাৰ সেৱা চেৱা কৰা হৈ গ'ল তো এতিয়া ঘৰত যাম আৰু বাকী আপোনালোকক দেখুৱালোঁ বা ইফালে পাৰ্বতী মন্দিৰ ইফালে গণেশ মন্দিৰ তো ইফালে কাৰ্তিক মন্দিৰ এটা আছে ইফালে তো দেখুৱাই আছোঁ কাৰ্তিক মন্দিৰটো দেখুৱাই আছোঁ আৰু মানে প্লেচটো ধুনীয়া আৰু ন ভাল লাগিছে কেনে লাগছে বঢ়িয়া লাগছে ভাই তামাম শ্বেয়াৰ কৰিবা লাইক কৰিবা তো এতিয়া আমি ইয়াৰ পৰা যাম বেছি দেৰি নকৰোঁ তো আৰু লগ পাই আছোঁ তলত লগ পাই আছোঁ এইটো কাৰ্তিক মন্দিৰ তো চাইডত তো এতিয়া আমি যাওঁ ইয়াৰ পৰাই নহয় বান্দাৰ তো দেখা নাই আপুনি পাহাৰত বান্দাৰ নাই আজি এনে বান্দা নাথাকে নেকি আছে নাই কৈছিলোঁ এইটো বান্দাৰ আছিল নেক্সটডাল নাখালে নেক্সটডাল নাই গাইছ ফাইনেলি আমি মানে মন্দিৰৰ ওপৰৰ পৰা তলত নামিলোঁ আৰু তলত গৈ আছোঁ এতিয়া